welcome back to my YouTube channel Anamika Creations. So আজি হৈছে Sunday. So Sunday আজি সকলোৱে ফ্ৰী আছে আৰু মোৰ ফ্ৰেন্ড বিনিতাও আজি ফ্ৰী আছে কাৰণ তাইৰ আজি অফিস নাই। So আমি ভাবিছো আজি বহুত বেছি ইনষ্টাত দিবৰ বাবে আমি কেইটামান ৰীল বনাম আৰু তাৰে আগত আৰু আজি মা দেউতা হতো অলপ উলাই গৈছে নতুন ভাত খাব গৈছে নট গুৱাহাটী। So আজি মই অকলে আছো আৰু দাদা হতে আছে কামত বিজি। So কি কৰিম মই ভাবিলো আজি এটা ব্লগ স্টাৰ্ট কৰি দিও আৰু তেনেকা কৰিবলগীয়া একো নাছিলে। So ভাবিলো ব্লগ এটা স্টাৰ্ট কৰি দিও। So এতিয়া টাইম হৈছে 12টা বাজিছে আৰু এতিয়া মই ফাৰ্স্টত মই নিজৰ কামবোৰ কৰিব লাগিব। So এতিয়া মই ভাত সবজিখিনি বনাই মেলি তাৰ পিছত আমি ওপৰত যাম ৰীল বনাবলে। So ভিডিওটো কন্টিনিউ কৰি থাকিব। তো দাদা আনিছে চিকেন। তো মই এতিয়া চিকেনখিনি বনাম। তো ভিডিওটো আগলৈ কন্টিনিউ কৰি থাকিব। মই এতিয়া আদা ৰহুন চেলাম যিকোনো পাৰো মই আপোনালোকক দেখুৱাই গৈ থাকিম। তো এতিয়া মই আদা নহৰুখিনি চেলাই লম, চেলাই পিনে পেষ্ট কৰিম। তাৰ পিছত কি কৰো আপোনালোকে একেবাৰে চাই থাকিব। দেখুৱাইছো এই যে ক্যামেৰাত আহি আছে এয়া চাও এটো আছে বম্বৰ শুট হয় আৰু এটো মই নিজে বনাইছো এনেকে এটো হানিৰ বটল আছিলে মই দেখাই পনে হানিৰ বটল আছিলে তো এনেকা মই খিলগুটি আনিছো আৰু এনেকা কালাৰ কৰি দিছো আৰু ইয়াতে ফুল কেইটামান এনেকাকে আঁকি দিছো আৰু নাৰিকল ৰছী এনে ধৰণে পকাই দিছো তাৰ পিছত এনেকা বম্বৰ শুটটো থৈ দিছো কেনেকা লাগিছে আপোনালোকে বনাই থব বহুত ধুনিয়া লাগে দেখাত। তো মই এটা ডাইনিং টেবুলত থৈ দিছো। সো এটো উলাই থকা বাবে আপোনালোকক দেখাই দিছো দেই মাজতে। এয়া চাওক মই আপোনালোকক দেখুৱাই এয়া চাওক আৰু এটো কিবাহৰ এটা বটল আছিলে তো মই ইয়াতে নিমখ থৈ দিছো আৰু এনেকুৱাকে ডিজাইন কৰি দিছো অলপ এনে ধৰণে বনাই দিছো ইমান কিউট দেখি আছে চাওকচোন। আপোনালোকৰ যদি ওয়েস্ট বস্তু থাকে এনে ধৰণৰ বনাই থৈ দিব বহুত ধুনিয়া লাগে। পিয়াজৰ পাতখিনিও মই দি দিম ইয়াতে পানী দি দিছো মই। এতিয়া মই বাচনখিনি মাজি আনো তাৰপিছত মই লগ পাই আছো। তো ভাতটো মোৰ হৈ গ'ল চিকেনটো এতিয়া হ'ব বাকি আছে হৈছে তাৰে আগতে মই আপোনালোকক এটা বস্তু দেখুৱাই আছো। আমুল কুলৰ বটল আছিলে তো তাতে মই কালাৰ কৰি পিনে ধুনিয়াকে মানি প্লেন্ট থৈ দিছো আৰু এইবোৰটো এনে অনলাইন অৰ্ডাৰ কৰা হয়। তো কেনেকুৱা লাগিছে কমেন্ট বক্সত ক'বলৈ একেবাৰে নাপাহৰিব। কিমান ধুনিয়া লাগিছে চাওক মই জুম কৰি দেখুৱাই আছো। এয়া চাওক এয়া চাও বস্তু বনাই পিনে মই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকেও বনাব বহুত নিজে বনোৱা বস্তু কিবা এটা ভাল লাগে। চাওক কিমান ধুনিয়া লাগিছে বেকগ্ৰাউণ্ড ভাত সবজি হৈ আছে তেতিয়ালৈ মই অলপ ৰদ পোৱাই আছে। চাওক মোৰ ৰুমত কিমান ধুনিয়া ৰদ পৰি থাকে
কিন্তু গৰম দিনত মই একেবাৰে থাকিব নোৱাৰোঁ মোৰ ৰুমত, কিন্তু ঠাণ্ডা দিনৰ কাৰণে মোৰ ৰুমটো বহুত বেছি বেষ্ট হয়। কিমান ধুনীয়া ইয়াতে ৰ'দ পৰি থাকে। মই ৰাতিপুৱা শুই উঠি ইয়াতে মানে আধা ঘণ্টামান বহোঁ, তাৰপিছতহে মানে মই কামত লাগি যাওঁ, কাৰণ বহুত বেছি ঠাণ্ডা লাগে ৰাতিপুৱা। কিন্তু ইয়াৰ পৰা ৰাতিপুৱা হ'লে ইমান ধুনীয়া মানে ৰ'দ পৰি থাকে। চাওঁ আপোনালোকে দেখি আছে কিমান ধুনীয়া ৰ'দ পৰি আছে। বাহিৰত বহিব দৰকাৰে নাথাকে মোৰ ৰুমটো। চাওঁ মই ইয়াতে অলপ বহি লওঁ, তো আগলৈ ভিডিঅ'টো চাই থাকিব। মোৰ ভাত চব্জি হ'ব আৰু বিনীতাও ৰেডি হৈ আছে, তাইও বোলে চ' বিনীতাও ৰেডি হৈ আছে। তো মই ভাত চব্জিখিনি বনাই পিনে ময়ো ৰেডি হৈ পিনে পটাপটকৈ ওপৰত যাম, ৰিলচ বনাম। এক্সাইটেড হৈ আছোঁ বহুত বেছি। আৰু দাদাহঁতে 2টামান বজাত ভাত খাব, আৰু এতিয়া 1টা বাজি আছে, বহুত বেছি টাইম আছে। তেতিয়াহ'লে মই অলপ ৰিলচ বনাই লওঁ, তো ভিডিঅ'টো আগলৈ চাই থাকিব। ত' এতিয়া মই গৈ আছোঁ ভাত চব্জিখিনি চাবলৈ। ভাততো হৈ গৈছে, চব্জিখিনি পানী দি থৈ আহিছোঁ, নহ'লে লেকচাৰ মাৰি থাকিলে জ্বলি যাব। তো এয়া চাওক মোৰ চিকেনটো হ'ব, আৰু মই আপোনালোকক চাওক মোৰ চিকেনটো পানী শুকাব আৰু বহুত টাইম আছে। চিকেনটো হ'বৰ বাবে আৰু 10 মিনিটমান টাইম লাগিব, কাৰণ মই পানী দি থৈ আহিছোঁ। তো মই আৰু এটা আপোনালোকক বস্তু দেখুৱাই আছোঁ। আপোনালোকক DIY ইমান মই বনাম বুলি DIY ভিডিঅ'টো বহুত বেছি বনাম বুলি ভাবি থাকোঁ, বাট তেনেকুৱা বনাবলৈ একেবাৰে মানে ইচ্ছাই নাযায়। তো হ'লেও মই আপোনালোকক কি বস্তু বনাইছোঁ মই আপোনাক দেখুৱাই আছোঁ। এয়া চাওক মোৰ বেকগ্ৰাউণ্ডটো মোৰ বেডৰ পিছফালে আছে, তো মই আপোনালোকক দেখুৱাই আছোঁ। এইটোতো মই আপোনালোকক দেখুৱাইছোঁ, বাট এইটো মই নতুনকৈ বনাইছোঁ। এইবোৰ চাওক, এইবোৰ মই নতুনকৈ বনাইছোঁ। তো এয়া মানি প্লেণ্ট, আৰু এইবোৰ চাওক মোৰ ফ্ৰেণ্ডৰ ফটো, মোৰ চাইল্ডহুড ফ্ৰেণ্ড বিনীতা হয় এইটো, আৰু এইটো হ'ল চান্দেৰী নামৰ আছে, তাই বাৰু এতিয়া বিয়া হৈ গ'ল। তো এয়া চাওক মই ইমান ধুনীয়াকৈ সজাই এয়া চাওক মোৰ ৰুমটো, ইয়াতে মানি প্লেণ্ট থৈ দিছোঁ। আৰু এয়া চাওক, এয়া চাওক মোৰ চিকেনটো অলমষ্ট হৈ গৈছে। চিকেনটো হৈ গৈছে মোৰ। তো এতিয়া মই ৰেডি হ'বলৈ গৈ আছোঁ। তো ভিডিঅ'লৈ কণ্টিনিউ কৰি থাকিব। দাদাৰ মোৰ চিকেনটো হৈ গ'ল, দাদাৰ কাৰণে ভাত বাঢ়ি থৈ দিছোঁ, যেতিয়া আহে খাই ল'ব। তো এতিয়া মই যাওঁ ৰেডি হ'বলৈ। চ' গাইজ মই ৰেডি হৈ ল'লোঁ, তো এতিয়া মই গৈ আছোঁ ৰিলচ বনাবলৈ। চ' ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব দেই। মই ওপৰত আছোঁ। ৱাও ইমান ধুনীয়া ৰ'দ পৰি আছে। তো ৰ'দ পৰিলে ভিডিঅ' এনেও ভাল হয়। তো নাজানো কেনেকুৱা হয় এতিয়া। তো এতিয়া মই গৈ আছোঁ ওপৰলৈ। এটা তো আজি ৰিলচ বনাম। তো আগলৈ ভিডিঅ' চাই থাকিব দেই। পুটপুটি এটা নাম, আৰু এটা নাম ভুটু। আমি ভিডিঅ' বনাবলৈ সাজু হৈছোঁ। এতিয়া আমি বনাম ৰিলচ। ষ্টেপটো দেখাই দিয়া কেনেকৈ নাচিবা। আৰু এইটো হৈছে আমাৰ ক'ত গ'ল, এইটো আছে আমাৰ টিকলাৰ ডাইৰেক্টৰ। চ' আমাৰ ৰিলচ বনোৱা হৈ গ'ল। চ' বাই। এইটো আমাৰ কেমেৰামেন ভিডিঅ'মেন। মই পিছত যদি পাৰোঁ মই আপোনালোকক ফটোবোৰ দেখুৱাই দিম। তো আজিলৈ ইমানেই, বাই।